গুড মৰ্ণিং ছাৰ। গুড মৰ্ণিং। দেৰি হ'ল আজি অলপ। হ'ব পাৰে দেই। হ'ব পাৰে কি হৈছে আকৌ? তাকে কি কাৰণে হ'ল? হৈ গ'ল আৰু এতিয়া হৈ যোৱাৰ পিছতনো কি কৈ থাকিম আৰু। এয়াই কাৰণটো কওকচোন। আজি একেবাৰে আপুনি কেঁকুৰা ধৰা দি ৰৈ যাওঁ মোক। কাৰণটো কওক দেৰি হোৱাৰ। আছে কওক। মানে ছাৰ মই গৱেষণা কৰি এটা কথা গম পালো। উম, যিবোৰ মানুহৰ ৰাতিপুৱা শোৱাৰ পৰা উঠি ভূমিত ভৰি থৈ তেওঁলোকৰ বাহিৰ ফুৰা অভ্যাসটো নাই, সেই মানুহখিনি টাইমত কেতিয়াও চিজিল নহয়। যি মানুহৰ ৰাতিপুৱা শোৱাৰ পৰা উঠিয়ে টেণ্ডেঞ্চি আহে বা চাহ অকণ পানী অকণ খালে টেণ্ডেঞ্চি আহে, সেইখিনি মানুহেই সদায় টাইমত ঠিকেই থাকে। আপুনি কোনটো ভাগত পৰে? প্ৰথমটো মোৰ মানে কি হয়, ৰাতিপুৱা উঠিয়ে ভাবটো নাহে। মই ব্ৰাছ কৰিলো, পানী খালো, চাহো খালো, পেটৰ এক্সাৰচাইজ কৰিলো, এইটো কৰিলে হেনো টেণ্ডেঞ্চি আহে, তাৰ পাছতো নাহে। তাৰমানে আপোনাৰ পায়খানাটো নোহোৱাৰ বাবে দেৰি হৈ আছে। পায়খানা বুলি নকয় নহয়, য'ত খানা পায় সেইটোহে পায়খানা। এইটো যায় খানা যায়হে। এই চহীটো কৰক আৰু যাওক। দিয়ক 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 দিয়ক।